নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী দিগবলয় ৰাজবংশী। আজি অক্টোবৰৰ 18 তাৰিখ অৰ্থাৎ কাতি মাহৰ আজি আমাৰ এই হিন্দু ধৰ্মৰ এক বিশেষ অনুষ্ঠান হৈছে কাতি বিহু। কাতি বিহুত আমি সকলোৱে তুলসীৰ তলত, পথাৰত, গোৱালি ঘৰত চাকি বৰদুলগুৰিৰ হাজৰিকাপাৰাৰ অঞ্চলৰ এক ডাঙৰ উৎসৱ হৈছে মথেনী। এই মথেনী উৎসৱটো ইয়াত পালন কৰে আৰু আমি আজি আপোনালোকক অলপ হ'লেও এয়া মথেনী দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মই এই আজিৰ পৰা মোৰ ব্লগবোৰ বনাব আৰম্ভ কৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব। আমি এতিয়া পথাৰত চাকি বন্তি দিব যাম। তাৰ পৰা আহি আমি আহি আমি এই বুদুলগুৰিৰ হাজৰিকাপাৰা অঞ্চলত অনুষ্ঠিত হোৱা মথেনী উৎসৱ পালোঁ আহি। আপোনালোকে যে বস্তু দেখা সেইটো হৈছে হৃদয় তোমাক বিচাৰি আছে আমাৰ কাৰ্যালয়। হৃদয় তোমাক তোমাৰ বন্ধুবোৰ ধীৰাজে বিচাৰি আছে আমাৰ কাৰ্যালয়। আমি এই ভিডিঅ'টো অন্তিম পৰ্যায়ত পাইছোঁ আহি। আপোনালোকে দেখি থকা এই দধি মথন বস্তুটোৱেই আমাৰ এই ভিডিঅ'ৰ মূল বস্তু।